নমস্কাৰ মোৰ অতি মৰমৰ সকলো বন্ধু বান্ধৱীসকলক অসমীয়া জিকেৰ প্ৰেক্টিছ জ্ঞান ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আগন্তুক অসম কম্পিটিটিভ পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আলোচনা কৰিবলৈ লৈছোঁ আৰু যি প্ৰশ্ন পৰীক্ষাত পূৰ্ণ সম্ভাৱনা থকা, গতিকে আশা কৰোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যিসকলে আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে নিজৰ চেনেল বুলি ছাবস্ক্ৰাইব কৰি দিব, যাতে আগলৈকে এনেধৰণৰ ভিডিঅ' লাভ কৰি থাকিব পাৰে। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে আয়োডিনৰ অভাৱৰ ফলত কি ৰোগ হয়? এনসাৰটো হ'ব গলগণ্ড। আৰু পাৰিলে আপোনালোকে এনসাৰটো মই কৈ দিয়াৰ আগতে আপোনালোকে কমেণ্ট কৰি জনাব। দ্বিতীয় প্ৰশ্নটো হৈছে কোন গ্ৰন্থে ইনচুলিন নিঃসৃত কৰে? এনসাৰটো হ'ব অগ্নাশয়, অৰ্থাৎ অগ্নাশয় গ্ৰন্থে ইনচুলিন নিঃসৃত কৰে। নেক্সট তৃতীয় প্ৰশ্নটো হৈছে ডুৰাণ্ড কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত? এনসাৰটো হ'ব ফুটবল, অৰ্থাৎ ডুৰাণ্ড কাপ ফুটবল খেলৰ সৈতে সম্পৰ্কিত। ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ বান্ধ কোনটো? এনসাৰটো হ'ব হীৰাকুণ্ড বান্ধ। নেক্সট 5 নম্বৰ প্ৰশ্নটো হৈছে সংবিধানৰ 8ম অনুসূচীত কিমানটা ভাৰতীয় ভাষাক স্বীকৃতি দিয়া হৈছে? এনসাৰটো হ'ব 22টা, অৰ্থাৎ সংবিধানৰ 8ম অনুসূচীত 22টা ভাৰতীয় ভাষাক স্বীকৃতি দিয়া হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 6 চীনৰ মুদ্ৰাক কি বোলে? আৰু আপোনালোকৰ ভিডিঅ'টো ভাল লাগি থাকিলে লাইক এটা কৰিব। ইয়াৰ এনসাৰটো হ'ব ইউৱান, অৰ্থাৎ চীনৰ মুদ্ৰাক ইউৱান বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ ৰেড ক্ৰছৰ প্ৰতিষ্ঠাপক কোন? এনসাৰটো হ'ব হেনৰি ডুনাণ্ট, অৰ্থাৎ হেনৰি ডুনাণ্ট ৰেড ক্ৰছৰ প্ৰতিষ্ঠাপক। ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্নটো চাওঁ হিমোগ্লোবিনৰ অভাৱৰ ফলত হোৱা ৰোগটো কি? এনসাৰটো হ'ব এনিমিয়া, অৰ্থাৎ হিমোগ্লোবিনৰ অভাৱৰ ফলত হোৱা ৰোগটো হ'ল ৰক্তহীনতা। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ কাক ভাৰত নাইটিংগেল বুলি কোৱা হয়? এনসাৰটো হ'ব সৰোজিনী নাইডু, অৰ্থাৎ সৰোজিনী নাইডুক ভাৰত নাইটিংগেল বুলি কোৱা হয়। ইয়াৰ পিছত 10 নম্বৰ প্ৰশ্নটো চাওঁ দিল্লীত কোনে কুতুব মিনাৰ নিৰ্মাণ আৰম্ভ কৰিছিল? এনসাৰটো হ'ব কুতুবুদ্দিন আইবাক, অৰ্থাৎ দিল্লীত কুতুবুদ্দিন আইবাকে কুতুব মিনাৰ নিৰ্মাণ আৰম্ভ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক কোন আছিল? এনসাৰটো হ'ব মদন মোহন মালৱীয়, অৰ্থাৎ মদন মোহন মালৱীয় বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক আছিল। নেক্সট কুৱেশ্যন নম্বৰ 12 অৰ্থশাস্ত্ৰৰ লেখক কোন আছিল? এনসাৰটো হ'ব চাণক্য, অৰ্থাৎ অৰ্থশাস্ত্ৰৰ লেখকজন আছিল চাণক্য। নেক্সট কুৱেশ্যন নম্বৰ 13 বিবেকানন্দ স্মাৰক ক'ত অৱস্থিত? এনসাৰটো হ'ব কন্যাকুমাৰী, অৰ্থাৎ বিবেকানন্দ স্মাৰক কন্যাকুমাৰীত অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এনসাৰটো হ'ব কাঠমাণ্ডু, নেপাল, অৰ্থাৎ চাৰ্কৰ মুখ্য কাৰ্যালয় নেপালৰ কাঠমাণ্ডুত অৱস্থিত। আজিৰ শেষৰ প্ৰশ্নটো হৈছে চাৰ্কৰ কিমানখন দেশ সদস্য আছে? এনসাৰটো হ'ব 8খন, অৰ্থাৎ চাৰ্কৰ 8খন দেশ সদস্য আছে। আৰু লগতে 8খন কি কি সেইটো মনত ৰাখি থৈ দিব ভাৰত, নেপাল, বাংলাদেশ, শ্ৰীলংকা, মালদ্বীপ, ভূটান, পাকিস্তান আৰু আফগানিস্তান। আজিৰ 15টা প্ৰশ্নোত্তৰৰ ভিতৰত কোনে কিমান স্ক'ৰ কৰিলে কমেণ্ট কৰিবলৈ নাপাহৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগলৈকে এনেধৰণৰ ভিডিঅ' লাভ কৰি থাকিব পাৰে। থেংকছ ফৰ ৱাচিং।